এভৰিৱান মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহিছোঁ কাৰেংলৈ ফুৰিবলৈ। আচলতে কাৰেংলৈ আমি ফুৰিবলৈ আহিয়ে থাকোঁ। সেইদিনাখন আহিছিল আমাৰ ঘৰলৈ দাদা, মানে মোৰ দাদা দেই। তো দাদাক বোলো ব'ল কাৰেঙৰ পৰা এপাক আহোঁগৈ, যিহেতু আমি গড়গাঁৱলৈ এনেও গৈছিলোঁৱেই। আপোনালোকক মই দুদিনমান আগতে ভিডিঅ' দেখাইছিলোঁ যে তাত প্ৰথম মানে এনেকৈ কঠীয়া তুলিবলৈ গৈছিলোঁ, তেতিয়া দাদাও আহিছিলে। সেইদিনাখনি আমি কাৰেঙত ফুৰিবলৈ আহিলোঁ। ভিডিঅ'টো দিয়াত অকণমান দেৰি হ'ল, কিয়নো একেলগে নাই দিয়া, মানে এডিট কৰিবলৈ অকণমান টাইম লাগে। সেইটো কাৰণে প্ৰথমতে এইটো এডিট কৰি ল'লোঁ, তাৰপিছত অন্নপ্ৰসন্ন দিলোঁ, তাৰপিছত এতিয়া দিছোঁ কাৰেংঘৰৰ ভিডিঅ'টো। কাৰেংঘৰ এই ষ্টেপখিনি সঁচাকৈ একদম থিয় আৰু আন্ধাৰ বহুত দেই। তাৰপিছত মই টৰ্চ মাৰি পিনে এনেকৈ গৈছোঁ। এয়া দাদা ওখ কাৰণে, বোলে ওখ মানুহ হ'লে এইটোৱে দিগদাৰ আৰু। ষ্টেপখিনি যিহেতু থিয় সেইকাৰণে মই নল'লোঁ বেটাক, দাদাকে ল'লোঁ ল'বলৈ। তাৰপিছত এয়া এইফালে বাহিৰফালে ওলাই গ'লোঁ, যিহেতু বেটাক লৈ গৈছিলোঁ সেইকাৰণে বেছি ওপৰলৈ নগ'লোঁ। আমি ফাৰ্ষ্ট ফ্ল'ৰটোতে থাকিলোঁ বুলি ক'লেও বেয়া নহয় মানে দেই। এয়া দেখিছেনে, আমি এইডোখৰতে ৰৈ আছোঁ। এইডোখৰতে অকণ ঘূৰিলোঁ আৰু বেটাকো দেখালোঁ। বেটাই যিহেতু উঠা নাই আজিলৈকে, আজি প্ৰথম উঠিছে দেই। এয়া তাৰ পৰা গোটেই হেৰিটো দেখাই দিছোঁ। এই যে হেজে লিখা আছিলে, তাত কি লিখা আছিলে আপোনালোকে বাৰু জানেনে? তাত লিখা আছে আহোম ৰজা প্লেচ। মানে এইখিনি আহোম যুগৰে যিহেতু কীৰ্তিচিহ্ন আমাৰ, ইয়াত লিখা আছে আহোম ৰজা প্লেচ। তাৰপিছত এনেকৈ অকণমান দেৰি তাতে থাকিলোঁ, যিহেতু মানে বহুত গৰম আছিলে, সেইকাৰণে বেছি দেৰি থাকিব নোৱাৰিলোঁ। সেইকাৰণে আমি বোলো সোনকালে যাওঁগৈ আৰু আপোনালোককো অকণমান ভিতৰৰ পৰিৱেশটো দেখাই দিছোঁ দেই। মানে ক'ত কেনেকৈ মিটিং হৈছিলে ইমান বিশেষ নাজানো, কিন্তু এনেকৈ মানে ৰুমবিলাকৰ দৰ্জাবিলাক সৰু সৰু, যাতে মানে শত্ৰুৱে আক্ৰমণ কৰিবলৈ মানে অকণমান অসুবিধা হয়, সেইকাৰণে দুৱাৰবিলাক চাপৰকৈ বনোৱা হয় বুলি কৈছিলে। আৰু কিছুমানে কয়, আৰু কিছু মতে মানে প্ৰথম আৰম্ভণিৰ পৰা যাতে ৰজাক মানে সন্মান জনাই এনেকৈ হাউলি যোৱা হয় কাৰণে এনেকৈ দৰ্জাবিলাক সৰু সৰুকৈ বনোৱা হয়। কোনটো সঁচা মই নাজানো। এতিয়া আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন দেই, কোনে জানে কোনটো আচলতে প্ৰকৃতপক্ষে সঁচা কথা, মানে শত্ৰুৰ কাৰণে এনেকৈ চাপৰকৈ বনোৱা হৈছেনে? এনেকৈ আমাৰ মনকো অকণমান বাহিৰত খেলিবলৈ এৰি দিলোঁ। এয়া দেখিছেনে হাতত গাড়ী, মানে এই জ্বলে যায় লগত গাড়ী এখন হাতত নিবই আৰু ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, ইমানতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আজিলৈ। বাই।